হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু চেনেল। আজি মই ওলাইছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টলৈ, আৰু মই যাম আজি শ্বিলঙলৈ। ফ্ৰেণ্ডছ, যিহেতু এতিয়া 5টাহে বাজিছে, গতিকে গাড়ী মটৰৰ চলাচল বিশেষ নাই। আজিকালি শ্বিলঙলৈ ফ্লাইটত যাবলৈ সুবিধা হৈছে, কিয়নো তালৈ আজিকালি ৰেগুলাৰ প্লেন চলে। इसको फ्लाइट बोलते हैं। যদি কেতিয়াবা আপোনালোকে যাব বিচাৰে তেতিয়াহ'লে আপোনালোকেও যাব পাৰিব, আৰু বিশেষভাৱে ইয়াৰ ভাড়া বা ইত্যাদি কথা এয়াৰপৰ্টত গৈ পেলাই পাতিমগৈ। ভিডিঅ'টো যথেষ্ট ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে চাব। তেতিয়াহ'লে বলকচোন গৈ থাকোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টলৈ। যিহেতু ৰাতিপুৱাৰ সময়, ইয়াৰ পৰা এয়াৰপৰ্টলৈ বহুত দূৰ। মোৰ ফ্লাইট আছে 9:30, গতিকে মই 8টা বজাত ৰিপৰ্ট কৰিব লাগিব আৰু বৰ্ডিং পাছ ল'ব লাগিব। গতিকে মই এখন কেব বুক কৰি লওঁ। ফ্ৰেণ্ডছ, আহি পালোহি গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। মোক পিছফালে দেখিছে চাগে। মোৰ ফ্লাইট বহুত দেৰি আছে, কিন্তু মই আহি পাই গ'লোঁ মোটামুটি 7টা বজাতে। খুব সম্ভৱ 8টা বজাত বৰ্ডিং পাছ দিব, আৰু বৰ্ডিং পাছ নিদিয়ালৈকে এনেকৈ ইফাল সিফাল কৰি এঘণ্টা সময় কটাই দিওঁ বুলি ভাবিছোঁ। আজি অৱশ্যে ৰাতিপুৱা যদিও ভিৰ আছে, কিন্তু সাধাৰণতে ৰাতিপুৱা ভাগত ইয়াৰ পৰা কিছুমান ফ্লাইট যায়, আৰু কিছুমান ফ্লাইটো আহি পায়হি নিশা 11টা বজালৈকে। এই এয়াৰপৰ্টখন যথেষ্ট ব্যস্ত হৈ থাকে, কাৰণ এইখন এখন উত্তৰ পূৰ্বাঞ্চলৰ এখন উল্লেখযোগ্য এয়াৰপৰ্ট হিচাপে স্থান পাইছে। মাজতে খালি নিশা 2টাৰ পৰা 3টা বজাৰ ভিতৰত এই এঘণ্টা বা 1.5 ঘণ্টা সময় অলপমান চুপ মাৰে। আকৌ 3:30, 4টা বজাৰ পৰা আকৌ বিমানসমূহ আহিবলৈ আৰম্ভ কৰে। মই ইমান সোনকালে পামহি বুলি ভবা নাছিলোঁ, তথাপি আহি পালোঁ যেতিয়াতো আৰু উপায় নাই। এনেকৈ অলপমান সময় টাইম পাছ কৰি থাকোঁ। ফাইনেলি মোৰ বৰ্ডিং পাছ হৈ গ'ল। এতিয়া মই টাৰ্মিনেলৰ ভিতৰত সোমালোঁ। এতিয়া বৰ্ডিং পাছ দেখুৱাই পেলাই ভিতৰত সোমাম, তাৰপিছত আপোনালোকৰ লগত কথা পাতিম। ছিকিউৰিটি চেকিং কমপ্লিট হ'ল। মই এতিয়া গেট নম্বৰ 3 ফালে গৈ আছোঁ, কিন্তু প্ৰথমতে তেওঁলোকে গেট নম্বৰ 1 বুলি কৈছিলে, এতিয়া গেট নম্বৰ 3 বুলি ক'লে। আহিছোঁ, এতিয়াও সময় আছে, এতিয়া আপোনালোকৰ লগত ভালকৈ কথা পাতিব পাৰিম, যিহেতু চব লেখা অংক চব মিলাই হৈ গ'ল। এইটো যিটো গেট নম্বৰ 3, এইটো গ্ৰাউণ্ড ফ্ল'ৰত। এতিয়া মোটামুটি গোটেই লাউঞ্জ খালীয়ে হৈ আছে। অলপ পিছত আৰু 1-1.5 ঘণ্টাৰ পিছত আকৌ বেলেগ বেলেগ ফ্লাইটৰ কাৰণে মানুহবিলাক আহি ইয়াত ভিৰ কৰিব। আৰু ফ্ৰেণ্ডছ, এইখন যিখন ফ্লাইট চিভিল এভিয়েশ্যনৰ লগে লগে কোষ্ট গাৰ্ডৰ কাৰণে ব্যৱহাৰ হয়, আৰু ইফালে আপোনাৰ কাৰ্গো হিচাপেও ব্যৱহাৰ হয়, বস্তু অনা নিয়া কৰাৰ কাৰণেও। যিহেতু প্লেনখন সৰু, সেইকাৰণে ইয়াত এটা সীমিত এটা ব্যৱস্থা তেওঁলোকে কৰে বস্তু আদান প্ৰদানৰ কাৰণে। ইয়াৰ সৰ্বমুঠ ছিট হ'ল 32টা। অৱশ্যে বহুত দিনৰ আগত আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া এখন প্লেন আছিলে, নামটো আছিলে ফ'কাৰত মই উঠিছোঁ বহুতবাৰ। এইখনতকৈ অলপ ডাঙৰ। এতিয়া সেই ফ'কাৰটো আজিকালি নাই। এলায়েন্স এয়াৰ, যিখনত মই আজি যাম এতিয়া শ্বিলঙলৈ বুলি, এইখনৰ যেটো সাবসিডাৰি হয় সেইটো হ'ল এয়াৰ ইণ্ডিয়া। গতিকে এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰ মিলি পেলাই এই
সৰু সৰু যিটো ফ্লাইটৰ শৃংখলা এইটো চলাই আছে। আচল কথাটো হৈছে কি এই যিবিলাক সৰু সৰু প্লেন শ্বৰ্ট ডিষ্টেঞ্চত চলাইছে চৰকাৰে, এই প্লেনবিলাক চলোৱাৰ অন্তৰালত জড়িত হৈ আছে উৰাণ বুলি এটা সন্থা, এইটো গভৰ্ণমেণ্টৰ সন্থা। এই উৰাণে কৰিছে কি যে সৰু সৰু ডিষ্টেঞ্চত সৰু এনেকৈ ধৰণৰ প্লেন চলাইছে আৰু সাধাৰণ মানুহে যাতে ফ্লাইটত উঠিব পাৰে তাৰ ব্যৱস্থা কৰিছে। আৰু মজাৰ কথা, এই ফ্লাইটৰ টিকেটৰ দাম কিমান কওকচোন? মাত্ৰ 400 টকা। মই পিন্ধি থকা টি চাৰ্টটো হয়তো 500 টকা, কিন্তু মোৰ টি চাৰ্টটোতকৈও কম দামৰ পৰিছে মোৰ এই ফ্লাইটৰ টিকেটটো। গতিকে আপোনালোকে যদি কেতিয়াবা এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এইখনত উঠিব, ভাল পাব। আৰু এইখন প্লেন বেছি ওপৰত উৰিব নোৱাৰে, তললৈ উৰে। গতিকে যদি পাৰোঁ মই যিহেতু উইণ্ড' ছিট পামেই, গতিকে আপোনালোকক ওপৰৰ পৰা মেঘালয়ৰ কিছু অংশ মই দেখুৱাবলৈ চেষ্টা কৰিম। আজিকালি গুৱাহাটীৰ এয়াৰপৰ্টখন বৰ ধুনীয়া হ'ল। মানে আজিকালি হ'ল কি, এয়াৰপৰ্টখন আদানীয়ে ল'লেতো, আদানীয়ে লোৱাৰ কাৰণে গতিকে ইয়াৰ মেইনটেনেঞ্চ খুব ধুনীয়া হ'ল। আগতকৈ ষ্টাফ বহুত বাঢ়িলে আজিকালি, আৰু সুবিধাও বহুত হ'ল। CISFে চব সুৰক্ষাটো চাই, সেইটো সম্পূৰ্ণভাৱে গভৰ্ণমেণ্টৰ। আৰু আজিকালি এই গুৱাহাটী এয়াৰপৰ্টত ফ্লাইটৰ সংখ্যাও বহুত বেছি বাঢ়িলে আগতকৈ। এখন ব্যস্ত এয়াৰপৰ্ট বুলি ক'ব পাৰি নৰ্থ ইষ্টৰ ভিতৰত। আজি ৰ'দ ওলাব বুলি ভাবিছিলোঁ, কিন্তু ৰ'দ ওলালে। सर आप लोग वेट करिए, प्लीज़ वेट करिए मैम, प्लीज़ वेट करिए। कैमरा बंद कर दीजिए। Give me one water. नमस्कार, लाइन साइड की ओर से कप्तान मलविंदर सिंह देव से कप्तान कासिक मजुमदार, कैबिन जस्ट स्ट्रेप का लाइन कैबिन क्रू नंबर जी।
की ओर से शिलांग होते हुए दीमापुर की जाने वाली उड़ान पर आपका स्वागत है। शिलांग तक की दूरी लगभग 25 मिनट में ही पूरी की जाएगी। सुरक्षा की दृष्टि से विमान की उड़ान भरने उतरते समय अपने मेज बंद कर दे, सीट सीधे रखिए, सिर पर कसकर बांध दे। टेक ऑफ लाने के समय खिड़की की शटर खुला रखें। सरकारी नियमों के अनुसार विमान में धूम्रपान एवं मदिरापान मना है। इलेक्ट्रॉनिक उपकरणों का प्रयोग विमान संचालन बाधा पहुंचाने, विमान की उड़ान भरने उतरते समय तथा सिर पर संकेत रहने पर इनका प्रयोग न करें। उड़ान भरने के लिए विमान के दरवाजा बंद हो जाने के बाद मोबाइल फोन का प्रयोग मना है। धन्यवाद। जय हिंद। ফাইনেলি আজি নামিলোঁ আহি। বতৰ মোটামুটি ভালেই, 28 ডিগ্ৰীমান হ'ব। বতাহ চলি আছে, শব্দটো শুনিছে চাগে। এয়া শ্বিলং টাৰ্মিনেলৰ ভিতৰত সোমাইছোঁ, এতিয়া ইয়াৰ পৰা ওলাই যাম। এয়া শ্বিলঙৰ এয়াৰপৰ্টটো বাহিৰৰ ফালৰ পৰা আমি ওলাই আহিলোঁ। এতিয়া ধুনীয়া পাহাৰেৰে ঘেৰা, ধুনীয়া এটা লোকেশ্যনত এই এয়াৰপৰ্টটো বনাইছে। যথেষ্ট সুন্দৰ, সৰু এয়াৰপৰ্ট, যথেষ্ট ভাল। এতিয়া কিবা টেক্সি এখন কৰি পেলাই ইয়াৰ পৰা ওলাই যোৱা কথাটো ভাবিম, কি কৰিব পাৰোঁ চাওঁ। ইয়াৰ পৰা বৰাপানীলৈ 12 কিলোমিটাৰমান হ'ব। এইকণ অলপমান খোজকাঢ়িয়ে যাওঁ, এই টেক্সিবিলাক য'ত ৰৈ আছে সেইখিনিলৈকে যাওঁ। হয়তো বৰাপানীলৈকে শ্বেয়াৰ টেক্সি মই পাই যাম। এখন টেক্সি বুক কৰি নিবলৈ মন নাই, যদি শ্বেয়াৰত যাব পাৰোঁ চাওঁচোন। এই টেক্সি ড্ৰাইভাৰটোৱে মানুহ গোটাই আছে। ইয়াৰ পৰা বৰাপানী মই যাম। বৰাপানী যাবৰ কাৰণে এই টেক্সিৱালাই মোৰ পৰা বিচাৰিছে 500 টকা। মই জানো ইয়াৰ পৰা বৰাপানীলৈ মাত্ৰ 12 কিলোমিটাৰ। মই তাক কৈছোঁ মই 150 টকা দিম, যদি শ্বেয়াৰ কৰি যাওঁ তেতিয়াহ'লে 150 টকা দিম, তাতকৈ ওপৰত নিদিওঁ। যিহেতু একদম ল' বাজেট ফ্লাইটত আহিছোঁ, গতিকে বাৰ্গেনিংটো কৰিমেই অলপ। ঠিক আছে বন্ধুসকল, আৰু আগলৈ আপোনালোকক দেখুৱাই থাকিম কিবা কিবি থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ভিডিঅ'টো কেনে পাইছে চাই জনাব, আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। মোৰ ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইবটো কৰিব। তেতিয়া এনেকুৱা ধৰণৰ 2-এটা ইনফৰ্মেটিভ ভিডিঅ' বনাবলৈ ভালো লাগে।
এইখন উৰি গ'লগৈ। এইখনতে আহিছিলোঁ মই, এইখন এতিয়া গ'ল ডিমাপুৰ। আচ্ছা, ৰাস্তাটি খোজকাঢ়ি আহোঁতে ইয়াত কেইটামান ধুনীয়া ধুনীয়া ফুল দেখা পালোঁ। এই ফুলটো আপোনালোকৰ চিনাকি, ক'বচোন এই ফুলটোৰ নামটো। টেক্সিৱালাকেইটাই উল্টা পুল্টা কৰি থাকোঁতে মই ভাবিলোঁ কি, মই 2 কিলোমিটাৰ খোজকাঢ়ি গুচি যাওঁ, হাইৱে ওলামগৈ। তাৰপৰাতো কিবা নহয় কিবা এখন পামেই, শ্বিলঙলৈ হওক বা বৰাপানীলৈকে হওক। গতিকে মই লাহে লাহে খোজকাঢ়ি আহি আছোঁ। আৰু খোজকাঢ়ি ভালো লাগে কেতিয়াবা কেতিয়াবা, বতৰ যিহেতু ইমান বেছি গৰম নাই, গতিকে খোজকাঢ়িবলৈ ইমান দিগদাৰী নাই। আৰু বিশেষকৈ মোক খাবলৈ লাগিছে একাপ চাহ, কাৰণ কেলৈ ৰাতিপুৱা 5টা বজাতে মই উঠিলোঁ আজি। তাৰপিছত ঘৰত কিবা এটা খাই পেলাই ওলাই আহিছিলোঁ, তাকো সেই বিস্কুট জাতীয় আৰু লাল চাহ একাপ। এতিয়া ইমান ভোক লাগিছে, মই ক'ৰবাত কিবা এটা খাবলৈ পালে দিগদাৰী হ'ব এতিয়া। এয়াৰপৰ্টৰ পৰা টেক্সি এখন পালোঁ, তাত 150 টকাত জনমুক্ত কৰি মই আহি পেলাই এতিয়া বৰাপানী লেক পালোঁহি। ইয়াতে কিবা এটা খাই লওঁ, তাৰপিছত আপোনালোকক কিবা কিবি মই আৰু দেখুৱাম। ইয়াৰ লগতে আপোনালোকে ইয়াত কিছুমান ৰিজৰ্টো আছে, এই বৰাপানী লেকৰ পাৰত বা উমিয়াম লেকৰ পাৰত। আপোনালোকে ইচ্ছা কৰিলে এক ৰাতি ইয়াত কটাব পাৰে। আৰু ইয়াতে এটা হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট আছে, আৰু সেই প্ৰজেক্টটোৰ পৰাই মেঘালয়ে কাৰেণ্ট প্ৰডিউচ কৰে। এটা সময়ত অসমেও ইয়াৰ পৰা কাৰেণ্ট লৈছিল। আজিকালি লয় নে নলয় মই বিশেষ নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি ক'ব। আৰু শ্বিলঙৰ বিষয়ে বা এই লেকটোৰ বিষয়ে মোৰ আৰু এটা ভিডিঅ' আছে, মই ওপৰৰ আই বাটনত দি দিছোঁ, সেইটো ক্লিক কৰিলে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। ফ্ৰেণ্ডছ, মই এতিয়া স্পীড বোটত উঠিম। লাইফ জেকেট পিন্ধিব লাগিব। এতিয়া লাইফ জেকেট পিন্ধি ল'লোঁ। এতিয়া এইয়া এইটো মই বহিলোঁ এতিয়া ইয়াতে। How much time we will round? 5 minutes. 5 minutes only. Yeah. আমি মই মাত্ৰ 5 মিনিটহে ঘূৰিব পাৰিম। ইয়াৰ টিকেটৰ দাম হৈছে 475 টকা। ঠিক আছে, কেতিয়াও বৰাপানীত তেনেকৈ স্পীড বোটত উঠা নাই, আজি উঠো, ভাল লাগিব। তেতিয়াহ'লে আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।